তো ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব তোমালোকৰ বহুপদ অধ্যায়টিৰ খণ্ড 11 পাৰ্ট 11 যোৱা খণ্ডটিত অনুশীলনী 2.5 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 কৰিছিলো আজি আমি বাকি থকা অংশখিনি কন্টিনিউ কৰিম সোৱা আমি যোৱা খণ্ডত কৈছিলে যে আমাক এই অধ্যায়টোত কি বিচাৰিছে যে এই অভেদ কিছুমান দিয়া থাকিব ইয়াতে আমি চাৰিটা অভেদ লিখিছো সেই চাৰিটা এই অভেদবোৰ ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব এই অংকবোৰ আমি কৰিব লাগিব তো এটা উদাহৰণ 18 টো তোমাক কি দিয়া আছে সোৱা যে তোমাক এটা এটো বহুপদ দি দিছে এই বহুপদটো তোমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে ঠিক আছে কিন্তু কি ব্যৱহাৰ কৰি তোমাৰ অভেদ ব্যৱহাৰ কৰি আৰু অভেদ কেনেকৈ ব্যৱহাৰ কৰে যদি তোমালোকে প্ৰথম খণ্ডটি চাইছা বুজি পাইছাই অলৰেডি এতিয়া আমি এইটো কৰি দেখুৱালে গম পাই যাবা তো এইটো আমাক বহুপদ দিয়া আছে ইয়াৰ উৎপাদক বিশ্লেষণ কৰি লবা আমি কি কৰিম অভেদবোৰৰ লগত মিলাই চাম কোনটোৰ লগত মিলি আছে ঠিক আছে সোৱা ইয়াতে আমাৰ কি আছে তিনটা টাৰ্ম তিনটা পদ আছে হয় না নাই গতিকে আমি তিনটা পদ থকাৰ ফালে সোৱাচোন তুমি কোনটো আছে এইটো আছে হয় না নাই তিনটা পদ এইফালৰ খিনি সোৱা এইফালৰ খিনি তো তুমি সোৱাচোন অলপ মিলি আছে নেকি a স্কয়াৰ আছে ইয়াতে x স্কয়াৰ আছে ab আছে ইয়াতে ধুনিয়াকে xy আছে আৰু মানে a x ৰ ঠাইত a বুলি ভাবা y ৰ ঠাইত b বুলি ভাবা আৰু ইয়াতে b স্কয়াৰ আছে y স্কয়াৰ আছে মাজত প্লাস ধুনিয়াকে মিলি আছে নে নাই এটো বস্তু একদম হেতুৰ লগত সেম টু সেম হয় হয় x মানে কি ইয়াতে 7a হয় তাৰ পিছত কি আছে 2a লিখিলো আমি হেতুৰ লগত সজাই লিখিম ঠিক আছে হেতুৰ লগত যদি আমি সজাই মিলাই দিব পাৰো তাৰ মানে কি হেতু সমান এখিনি আমি ডাইৰেক্ট লিখি দিব পাৰিম ক্লিয়াৰ তো 2 ৰ লগত কি আছে x ৰ ঠাইত কি আছে আমাৰ 7a হয় নে নাই তো 7a লিখিলো x ৰ ঠাইত y ৰ ঠাইত কি আছে y ৰ ঠাইত সোৱা আমি এতিয়াও গম পোৱা নাই তো অলপ সময় ঠাই ৰাখি দিলো ইয়াতে তো দি পেলাই 25b স্কয়াৰ হেতু আমি y স্কয়াৰৰ দৰে মিলাম 25b স্কয়াৰক আমি এনেকৈ লিখিব পাৰো নে 5b স্কয়াৰ 5 স্কয়াৰ মানে হ'ব 25b স্কয়াৰ মানে b স্কয়াৰ মানে হোল স্কয়াৰ কৰি দিছো আমি যাতে আমাৰ কি y স্কয়াৰৰ দৰে মিলি যায় ঠিক আছে তাৰ মানে আমাৰ y কিমান 5b তো আমি ইয়াতে 5b বহুৱাই দিলো এতিয়া এখিনি সোৱাচোন এটোৰ লগত এটো মিলি আছে নে নাই 2 * 7 is কিমান 14 * 5 is 70 a * b is ab তো সেম টু সেম আছে এতিয়া এইটো বস্তু পুৰা পুৰি হেতুৰ লগত মিলিছে নে নাই ভালকে সোৱা এইটো হল x স্কয়াৰ প্লাস 2 x ৰ ঠাইত কি আমাৰ 7a x y এইটো প্লাস y স্কয়াৰ পুৰা পুৰি মিলিছে নে এইটোৰ লগত মিলিছে হয় না নাই গতিকে আমি সেই ফৰ্মুলাটো ইউজ কৰি সেই অভেদটো আমি কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম এটা সেইখিনি মানে কি আছিল এই ফালৰ খিনি সমান এইখিনি x + y হোল স্কয়াৰ তে x মানে কিমান 7a y মানে কিমান 5b 7a + 5b হোল স্কয়াৰ হৈ গল তোমাৰ आंसर এইটোৱে তোমাক কি কৰিব দিছিলে উৎপাদক বিশ্লেষণ কৰিব দিছিলে কি কৰি অভেদ ব্যৱহাৰ কৰি এটা উৎপাদক বিশ্লেষণ বুলি ক'লে আমি আৰু এটা লাইন লিখি দিব পাৰো 7a + 5b * 7a + 5b দুটা হয় না দুটা আছে আমাৰ দুটা উৎপাদক এটা 7a + 5b আনটো কি সেম 7a + 5b এতিয়া উদাহৰণ 18 ৰে তোমালোকৰ 2 নম্বৰটো কি দিয়া আছে 25/4x² - y² / 9 এইটো তোমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে এতিয়া আমি এইটো কেনেকৈ মিলাম এইটো আমি অভেদৰ লগত মিলাবলৈ চেষ্টা কৰিম সো x² - y² এইটো স্কয়াৰ আছে এইটো স্কয়াৰ আছে মাইনাস স্কয়াৰ স্কয়াৰ মাইনাস এইটোৰ লগত মিলি আছে দেখিলে গম পাই x² - y² এইটোৰ লগত তো আমি তেনেকুৱা বনাই লম আমাকে সংখ্যাবোৰো আমি হেনেকুৱা কৰি লম কি কৰিম 25 টোক আমি কিমান স্কয়াৰ লিখিব পাৰো 5 4 টোক আমি কিমান স্কয়াৰ লিখিব পাৰো 2 x টো স্কয়াৰ হৈ আছে গতিকে এইখিনি আমি হোল স্কয়াৰ কৰি দিব পাৰো নে পাৰো আমি এটোৰ লগত মিলাই আছো এইখিনিৰ লগত x স্কয়াৰ আছে তো x ৰ ঠাইত আমাৰ এতিয়া এইখিনি স্কয়াৰ টু স্কয়াৰ x তো আমি কেনেকৈ মিলালো কাৰণ ইয়াতে স্কয়াৰ আছে গতিকে 5 স্কয়াৰ = 25 2 স্কয়াৰ = 4 তেনেকুৱা সংখ্যাই তোমাক দিয়া থাকিব মিলাকে দিয়া থাকিব তাৰ পিছত এটো আমি এনেকুৱা y স্কয়াৰ টাইপত লিখিম y টো মিলিয়ে আছে তলত 9 টো কি লিখিব পাৰো 3 হোল স্কয়াৰ তো x স্কয়াৰ - y স্কয়াৰ x মানে কিমান তোমাৰ ইয়াতে এই ফৰ্মুলাটোত x টো তোমাৰ অংকটোত কি হৈছে 5/2x ভুল নকৰিবা x মানে আকৌ এটো নহয় এটোৰ লগত মিলালে x ৰ ঠাইত তোমাৰ কি আছে এইখিনি আছে গুটেইখিনি 5/2x আৰু y ৰ ঠাইত কি আছে y/3 হোল স্কয়াৰ x স্কয়াৰ - y স্কয়াৰ তো আমাৰ তাৰ ফৰ অভেদটো কি আছে হেফালে x + y * x - y এটা x মানে কিমান তোমাৰ 5/2 এটো হল x প্লাস কি দি আছে x + y y মানে কিমান y/3 আৰু এটা কি হ'ব
5/2 x minus y 5/2 x minus y/3 এইটোৱে তোমাৰ উৎপাদক বিশ্লেষণ সো তোমালোকৰ কোৱেশ্চন নম্বৰ 3 1 2 কি দিয়া আছে এইটোৰ উৎপাদক বিশ্লেষণ কৰিব দিছে এতিয়া উৎপাদক বিশ্লেষণ কৰিবলৈ আমি কি কৰিম তাৰ লগত মিলাম হয় নে নাই সো x² xy y² x² xy y² চিনবোৰ প্লাস প্লাস গতিকে হেতুৰ লগত মিলি আছে হয় তো হেতুৰ লগত মিলাব লাগিলে প্ৰথমটোত কি আছে x² আছে তো x² আনিব লাগিলে এটা x² আছে কিন্তু 9 টো স্কয়াৰ হৈ আছে নেকি নাই গতিকে হেতুক আমি কি কৰিলাম স্কয়াৰ হিচাপত বনাই লম 3x² 3² মানে 9x² x² প্লাস তাৰে লগত মিলাই যোৱা 2x ৰ ঠাইত কি পালো আমি 3x পাইছো হয় নে নাই 3x y ৰ ঠাইত কি পাইছো আমি y ৰ ঠাইত এতিয়া বাৰু ঠাইটো ৰাখি দিলু এইফালে কি আছে y² এইটো ধুনিয়াকে মিলি আছে তাতে কো হজাব লগিয়া নাই হয় নে নাই গতিকে y ৰ ঠাইত কি আছে আমাৰ y আছে এতে আমি y লিখি দিম এতিয়া এটো মিলিছে নে সোৱা 2 * 3 is 6 x * y is xy ক্লিয়াৰ গতিকে আমি কি পাম এইখিনি যেহেতু পাই গলো ইয়াৰ লগত একদম সেম টু সেম এটোৰ লগত মিলিছে মানে এইখিনি হয় নে নহয় তো আমি x + y 3x x মানে আমাৰ 3x y মানে y এটো হোল স্কয়াৰ মানে আমি আকৌ জানো দুটা আছে তেনেকুৱা 3x + y 3x + y আমাৰ आंसर এইটো তোমাৰ উৎপাদক বিশ্লেষণ ঠিক আছে নেক্সট চাও সো তোমালোকৰ 3 নম্বৰ আৰু 2 নম্বৰটো কি দিয়া আছে উৎপাদক বিশ্লেষণ কৰিব দিছে y² এইবাৰ এটোৰ লগত মিলাইছোৱা y² হয়নে তো স্কয়াৰ ইয়াতেও আছে x ৰ ঠাইত ইয়াতে y আছে হেতুৰ লগত তোমাৰ পৰিৱৰ্তন হ'ব x ৰ ঠাইত ইয়াতে y আছে তো y² স্কয়াৰ আছে মুঠতে প্ৰথমটোত নেক্সট মাইনাস আছে 2xy ইয়াতে আমাৰ এটোৰ লগত x টো ইয়াতে 1 আছে y টো আমাৰ কি আছে ইয়াতে 1 x2 is 2 এইটো আছে হয় না নহয় y আছে আৰু y ৰ ঠাইত কি আছে 1 আছে গতিকে এইটো এনেকৈ আহিব গতিকে এইটো আমি মিলাই পেলাই তোমাক দেখাই দিলে বুজি পাই যাবা সো 2y² টো এইটোৰ লগত মিলি আছে আমাৰ 4y² টো আমি কি লিখিব পাৰো 2y² লিখিব পাৰো হয় মাইনাস 2 * x ৰ ঠাইত কি পালো 2y আৰু ইয়াতে আমি y ৰ ঠাইত নাজানো 1 টো আমি কি লিখিব পাৰো 1² লিখিব পাৰো নে নাই পাৰো তো তাৰ মানে আমি y ৰ ঠাইত কিমান আছে 1 আছে এতিয়া সো মিলিছে নে নাই হেতুৰ লগত সেকেন্ডটোৰ লগত এইফালৰখিনি x² - 2xy x মানে 2y y মানে 1 plus 1² y² ক্লিয়াৰ তো এটো মিলি আছে তো এইফালৰখিনি হ'ব x - y x মানে 2y - 1 হোল স্কয়াৰ তো আমি এনেকুৱা কেইটা পাম দুটা পাম স্কয়াৰ আছে মানে দুটা এটো হৈছে তোমাৰ উৎপাদক বিশ্লেষণ ক্লিয়াৰ ইয়াৰে তোমাৰ 3 নম্বৰত আৰু এটা আছে 3 নম্বৰ হেতু তুমি অলপ আগত কৰাটোৰ দৰে সেম টু সেম মানকে নিজে চেষ্টা কৰিবা ঠিক আছে তো এতিয়া সোৱা আমি যিমানটা অভেদ ব্যৱহাৰ কৰি আছিলো ইমান সময় আমি চাৰিটা অভেদ চাই আছিলো চাৰিটা অভেদতে কি আছিল তোমাৰ দুটা মাত্ৰ পদ আছিল x + y হোল স্কয়াৰ x - y হোল স্কয়াৰ x² - y² হয় নে দুটা আছিল এবাৰ তিনিটা থকা অভেদ আমি ব্যৱহাৰ কৰিম এটো হৈছে তোমাৰ তাৰ মানে আমাৰ 5 নম্বৰ অভেদ চাৰিটা আগত আছিল এটো 5 নম্বৰ অভেদ তো তোমালোকে কি কৰিবা এটো মুখস্থ কৰিবা তো এতিয়া এইটো আমি প্ৰমাণ কৰি চাও x + y + z হোল স্কয়াৰ সমান ইমানখিনি হয় নে নহয় তো এটা আমি প্ৰমাণ কৰি দেখো হয় নে নহয় আমি চাব লাগিব তো আমি কি লম তাৰ বাওহাতৰখিনি লম সমান চিনৰ এফালৰখিনি কি সোফালৰ এফালৰখিনি কি ওপৰৰখিনি এফালৰখিনি বাওফালৰ তো আমি বাওফালৰখিনি লৈ লৈছো x + y + z টো মই এনেকৈ লিখো দেই মাজেদি কাটি দিয়া যায় তো এইটো আছিল আমাৰ বাওফালৰখিনিক আমি কি বুলি লিখো লেফট হ্যান্ড সাইড LHS এটো বাওফালৰখিনি হয় নে তো এইখিনি সমান আমি সোফালৰখিনি দেখুৱাব লাগিব তো আমি প্ৰথমতে কি কৰিম ধৰা হল x + y ধৰি ললো t বুলি ঠিক আছে তো তেতিয়া কি হ'ব আমাৰ তেতিয়া আমাৰ লেফট হ্যান্ড সাইড টো কি হৈ যাব x + y ঠাইত কি আহিব t + z হোল স্কয়াৰ এইটোটো আমি আকৌ ফৰ্মুলা জানো অলপ আগত আমি ব্যৱহাৰ কৰিছিলো অভেদ ইয়াতে আছিল আগৰ অভেদ গিটা x + y হোল স্কয়াৰ সমান কিমান আছিল x² + 2xy + y² আমাৰ প্ৰথম অভেদটো এইটো আছিল তো হেইমতে এইটো বহুৱাই দিয়া t² + twice tz + z² ঠিক আছে তো এইটো আমি হেতু অভেদ ব্যৱহাৰ কৰিলো এতিয়া আমি t মানে কিমান ধৰিছিলো কিমান x + y t ৰ ঠাইত লিখি দিও x + y হোল স্কয়াৰ প্লাস 2x + y z + z²
তো x + y হোল স্কয়াৰৰ ফৰ্মুলা x² + 2xy + y² এইখিনি তুমি পূৰণ কৰা 2x ইনটু আচ্ছা এটা লাইন মই এক্সট্ৰাকে লিখিলো 2 into x is 2x plus 2y বাহিৰত কি আছে z plus z²। তো আমি কি পাম x² plus 2xy plus y² plus এতিয়া 2x into z 2xz plus 2y into z 2yz plus z²। তো এইখিনি আমি সজাই লিখো স্কয়াৰ গিটা আগত লিখো x² plus y² plus z² plus বাকিখিনি ৰৈ যোৱাখিনি 2xy plus 2yz plus 2zx xz বা zx একে কথা ঠিক আছে এইখিনিয়ে আমাৰ ফো হাতৰ সাইডৰ নাছিল নেকি সমান কি রাইট হ্যান্ড সাইড হয় না নহয় এইখিনি আছিল এইখিনি x² plus y² plus z² equals plus 2xy plus 2yz plus 2zx এইটো হল তোমাৰ প্ৰমাণটো ঠিক আছে এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে প্ৰমাণ কৰিব দিব x plus y plus z whole square equals to হিমানখিনি তো তোমালোকে এইটো কৰিব লাগিব এইটো অভেদ হয় তো তোমালোকে মুখস্থ কৰি লবা এতিয়া এই অভেদ ব্যৱহাৰ কৰি আমি কি কৰিম অংক কৰিব লাগিব আগৰ গীতাৰ দৰে আগৰ গীতা অভেদ ব্যৱহাৰ কৰি যেনেকৈ কৰিছো সেম টু সেম এইটো হেনেকে ব্যৱহাৰ কৰিম সোৱা তোমালোকৰ উদাহৰণ 19 টো কি দিয়া আছে এইটো স্কয়াৰ কৰিব দিছে এইটো স্কয়াৰ কৰিবলৈ ধৰা x plus y plus z whole square এইটো x কি 3a y কি 4b z কি 5c whole square ডাইৰেক্ট আমি ফৰ্মুলা বহুৱাই দিম হয়নে অভেদটো ব্যৱহাৰ কৰি দিম x square ইফালখিনি চাই যাবা x square মানে আমাৰ কিমান হ'ব 3a square y square মানে কিমান 4b square z square মানে কিমান 5c square প্লাসত কি আছিল 2xy হয় না x কিমান 3a আৰু y কিমান 4b হয় না প্লাস 2yz y কিমান 4b আৰু z কিমান 5c প্লাস 2zx z কিমান 5c আৰু x কিমান 3a এইখিনি পূৰণ কৰি দিলে ওলাই গল তোমাৰ 3a² মানে কিমান 9a² 4b² মানে কিমান 16b² তাৰ পিছত 5c² মানে কিমান 5² মানে 25c² plus 2 into 3 is 6 6 into 4 is 24ab হয় না প্লাস এখিনি কিমান হ'ব 2 into 4 is 8 8 into 5 is 40 কি পালো bc b into c bc plus 2 into 5 10 10 into 3 is 30 ca এইটোই হল তোমাৰ आंसर এতিয়া সোৱা এটো হৈছে তোমালোকৰ উদাহৰণ 20 ইয়াতে কি কৰিব দিছে তোমাক এইটো তোমাৰ উৎপাদ মানে বিস্তাৰ কৰিব দিছে এইটো কৰিব দিছে তোমাক তো এইটো কৰিবলে সোৱা এইটোৰ লগত আমি মিলাব লাগিব x plus y plus z whole square ডিফারেন্স কি আছে ইয়াতে x ইমান y ইমান z ইমান পাৰ্থক্য কত চিন গেটাত পাৰ্থক্য হৈ আছে আৰু মাইনাস থাকিলে আমি এটো প্লাস চিন কেনেকৈ বনাই লব পাৰো ইয়াৰ আগৰ ক্লাছটো আমি দেখুৱাইছো কেনেকৈ লিখিম আমি এটো 4a প্লাস লিখিম তাৰ লগত মিলাই লম প্লাস ভিতৰত কি দিম মাইনাস প্লাস মাইনাস 3c হৈ গল x কিমান 4a y কিমান মাইনাস 2b z কিমান মাইনাস 3c ঠিক আছে তো তুমি x plus y plus z whole square আমি পাই গলো না এটোৰ লগত হেতু তো বাকিখিনি আমি ইফালৰ লগত মিলাই দিম আমাৰ কি আছে x square x মানে কিমান 4a square তাৰ পিছত y square মানে মাইনাস 2b square z square মাইনাস 3c square plus 2xy হয় না নাই 2x কিমান আমাৰ 4a আৰু y কিমান আমাৰ মাইনাস 2b plus 2yz 2y কিমান আমাৰ মাইনাস 2b মাইনাস 3c আৰু লাষ্টত 2zx মাইনাস 3c আৰু 4a তো এইখিনি তুমি পূৰণ কৰা এটো কিমান হ'ব 16a² এটো তোমাৰ মাইনাসে স্কয়াৰ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস সো 4b² স্কয়াৰ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস 9c² এটো সোৱা মাইনাস আছে ইয়াতে মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস তো তোমাৰ আগত কি আহিব মাইনাস 2 into 4 is 8 8 into 2 is 16 a into b ইয়াতে সোৱা মাইনাসে মাইনাসে প্লাস হে প্লাসে প্লাসে প্লাস তো কি পাবা 2 into 2 4 4 into 3 is 12 bc
আকৌ ইয়াতে কি আছে প্লাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ 2 into 3 is 6 6 into 4 is 24 CA এটো A দে CA তো তোমাৰ आंसर এইখিনি এতিয়া তোমালোকৰ অনুশীলনী 2.5 ৰ 4 নম্বৰৰ 3টো 4 নম্বৰৰ যিমান কেইটা প্ৰশ্ন আছে এই মাত্ৰ যে দুটা কৰি দেখুৱালো সেম টু সেম হেগিটাৰ দৰে তাৰে এটা মই 3 নম্বৰটো কৰি দিছো আৰু এটা কৰি দিম বাকি যিখিনি থাকিব সেইখিনি তোমালোকে নিজে চেষ্টা কৰিবা 3 নম্বৰটো কি এইটোৰ লগত মিলাই চোৱা তুমি x + y + z x মানে ইয়াতে কিমান এইটো বাৰু এবাৰ সজাই লোৱা x মানে কিমান -2x y মানে তো ধুনিয়াকৈ দিয়া আছে z মানেও দিয়া আছে তো স্কয়াৰ এতিয়া তুমি সেই ফৰ্মুলাটো বহুৱাই দিয়া x মানে কিমান আমাৰ -2x স্কয়াৰ y স্কয়াৰ মানে y মানে আমাৰ 3y গতিকে 3y স্কয়াৰ z মানে কিমান 2z স্কয়াৰ + 2xy 2x মানে কিমান -2x হয় না -2x তো আমাৰ কি আছিল x আৰু y মানে কিমান 3y আৰু তাৰ পিছত 2y মানে কিমান 3y আৰু z মানে কিমান 2z আৰু তাৰ পিছত 2zx z মানে কিমান 2z আৰু x মানে কিমান -2x আমি ফৰ্মুলাটোত বহুৱাই দিছো জাস্ট তাৰ পিছত এইটো ভাঙি দিয়া মাইনাসে মাইনাসে প্লাসে হ'ব স্কয়াৰ কৰিলে তো 4x স্কয়াৰ + 9y স্কয়াৰ + 4z স্কয়াৰ তাৰপিছত ইয়াতে প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস 2 2 গুণ 4 4 3 গুণ 12 x * y is xy प्लसे प्लसे प्लस प्लसे प्लसे प्लस so 2 into 3 is 6 6 into 12 2 is 12 तो 12yz प्लसे माइनस प्लसे माइनस माइनस प्लसे माइनस 2 into 2 is 4 4 into 2 is 8zx so तुम्हारे आंसर হৈছে এইখিনি তো তোমালোকৰ 6 নম্বৰটো কি দিছে এইটো তো এইটোক আমি কি কৰিব লাগে হেতু অভেদ ব্যৱহাৰ কৰি আমি উলিয়াব লাগে তো এতিয়া আমি প্ৰথমতে কি কৰিব লাগে x কোনটো y কোনটো z কোনটো হেতু আমি বিচাৰি উলিয়াব লাগে আৰু সেই তাতে যেনেকৈ লিখা আছে সেই মতে আমি লিখিব লাগে তো ইয়াতে মাইনাস আছে তো সেই মতে সজাই লম আমাৰ x মানে কিমান এই a টো এটো যে আছে 1/4 into a আছে a টো কি আছে ওপৰত আছে হয়নে নহয় তো আমি কি লিখিব পাৰো a/4 একে কথা এইটো আৰু এইটো একে বস্তু a/4 এই প্লাস টো ইয়াতে লিখি দিলু কাৰণ তাতে প্লাস আছে প্লাস আনিবলে আমি কি কৰিম হাফ into b তাৰ মানে b টো ওপৰত আছে আমি ডাইৰেক্ট লিখিব পাৰো এইটো +1 তো আহি গল হেতু ফৰ্মত আমাৰ x মানে কিমান a/4 y মানে কিমান -b/2 আৰু z মানে কিমান 1 তো সেই মতে আমি ফৰ্মুলাটোৰ তলৰখিনিত বহুৱাই যাম a/4 x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ + 2xy + 2yz plus 2zx z মানে কিমান আছিল 1 আৰু x মানে আছিল a/4 হল এইখিনি আছিল আমাৰ ফৰ্মুলা এটা এইখিনি আমি ভাঙি দিম কিমান হ'ব a² / 16 হয় এইখিনি ভাঙিলে মাইনাসে মাইনাসে তো প্লাসে হ'ব তো প্লাসে প্লাসে প্লাস b² / 4 1² মানে 1 এতিয়া সোৱা এই গুটি কিটা পূৰণ হৈ আছে হয়নে নহয় তো 2 ৰে এইটো টু কেনসেল যাব এইটো ওপৰত আছিল এইটো তলত আছিল তো এতিয়া ইয়াতে কি আছে মাইনাসে প্লাসে মাইনাস এইডাল মাইনাস হয়নে নহয় এইডাল মাইনাস তো মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস ওপৰত কি থাকিলে a আৰু b থাকিলে ওপৰত তলত কি থাকিলে 4 থাকিলে এই দুটাটো কেনসেলই হ'ল প্লাস সৰি ইয়াতে কি আছে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস হয়নে এই দুইটো আৰু এই দুইটো কেনসেল হ'ব থাকি যাব কি তোমাৰ অকল b টো থাকি গৈছে হয়নে তাৰ পিছত নেক্সট টু চ প্লাসে প্লাসে প্লাস প্লাসে প্লাসে প্লাস তো এই দুইৰে আমি এই চাৰিটো দুইবাৰ যাব তো আমাৰ থাকি যাব কি a/2 তো তোমাৰ आंसर হৈছে এইটো কোৱেশ্চন নম্বৰ 4 তোমালোকৰ 6টা প্ৰশ্ন দিয়া আছে তাৰে মই 3 নম্বৰটো আৰু 6 নম্বৰটো তোমালোকক কৰি দিছো বাকিখিনি তোমালোকে নিজে চেষ্টা কৰিবা এই অভেদ ব্যৱহাৰ কৰি কৰা অংকবোৰ খুবেই সহজ তোমালোকে দেখিছাই কেৱল আমি জানিব লাগে অভেদটো তোমাৰ মুখস্থ থাকিব লাগিব আৰু অভেদটো চাই পেলাই তুমি অভেদৰ কোনটো অভেদৰ লগত মিলিছে হেতু কেৱল তোমালোকে বিচাৰি উলিয়াব লাগে আৰু এই স্পেসিফিক এটো অভেদৰ ক্ষেত্ৰটো তোমাৰ আৰুই সহজ তুমি কি কৰিব লাগে জাস্ট x কোনটো y কোনটো z কোনটো এটো মিলাই লৈছা হৈ গল তাৰ পিছত অভেদটো তুমি পিছৰখিনি ব্যৱহাৰ কৰি দিলে आंसर ওলাই যায় গতিকে অংকবোৰ খুব এটা টান নহয় কিন্তু ইয়াতে এটাই তোমাৰ প্ৰবলেম থাকে হেতু হৈছে
তোমালোকে যদি প্ৰেক্টিছ নকৰা তোমালোকে এইবোৰ ভুল কৰিবা গতিকে তোমালোকে যিমান পাৰা সিমান প্ৰেক্টিছ কৰিবা এবাৰ কৰিছা এটা অংক সেইটো দি নহব তোমালোকে 10 বাৰ কৰিবা সেইটো অংক ডেইলি প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ কাৰণে এইখিনি অংক একেবাৰে সহজ বীজগণিত একেবাৰে সহজ পাবা ঠিক আছে তো আজিৰ খণ্ডটি ইমানতে সামৰিছো যদি আগৰ খণ্ডকেটি চোৱা নাই এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে তাত গৈ চাব পাৰিবা যদি চেনেলটোত নতুনকৈ আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে নতুন ভিডিঅ' দিলে তোমালোকে পোৱা থ্যাংক ইউ